মই আপোনালোকক ধন্যবাদ জনাইছোঁ যিহেতু আপোনালোকে ইমান ৰাতিপুৱা আমাৰ ওচৰতে আহিছে আৰু আমাৰ যিহেতু আজিলৈকে কোনো আমাৰ খবৰ লোৱা নাই আপোনালোকে এই মিডিয়া মানে সংবাদ মাধ্যম আপোনালোকে আহি খবৰ লৈছে যিহেতু তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ চাওক আমি বিগত 2 মাহ আজি 2 মাহ 20 দিন ধৰি একোৱে আমাৰ 1 টকাও দৰমহা হোৱা নাই আমি চাওক আমাতকৈ ওপৰ চিনিয়ৰ মানে আপাৰ লেভেলকেইটা তেওঁলোকে মানে পুৰা দৰমহা পায় আমাতকৈ তলৰ থপৰকেইটা পুৰা দৰমহা পায় ৰেচন পায় গোটেইখিনি পায় আমি মধ্যবিত্ত মাত্ৰ এই মধ্যবিত্ত মানুহ একো না চৰকাৰ চাই না আমাৰ কোম্পানীও চাই সেই ধৰণে হৈ মৰি আছোঁ আমি না দৰমহা পাইছোঁ না ধৰক এই আমিতো মাজতে ৰেচনো কেইদিনমান পোৱা নাছিলোঁ কিন্তু পাইছোঁ আমাক ৰেচনটো বাৰু একো নকওঁ আমি তাৰ বিষয়ে আজি 2 মাহ 2.5 মাহ ধৰি যদি আমি দৰমহা নাপাওঁ আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি পালন দিম আমি খাম কি আজি সেইকাৰণে আজি আমি কাঁহী বাতি লৈ ওলাই অহা কাৰণটো হ'ল ভোকত আমি আজি এই পেটৰ কাৰণে সবে যদি আমি বাগানত কাম কৰোঁ আমাৰ কোম্পানীত কাম কৰোঁ যদি 2 মাহ 2.5 মাহ ধৰি সবে আমি দৰমহা নাপাওঁ আমি ল'ৰা ছোৱালীক মানে স্কুলৰ খৰচ আছে বা তেওঁলোকৰ স্কুল মানে পোহপালন দিম কেনেকৈ আমি চলিম কেনেকৈ খাম কেনেকৈ কি খুৱাম ভোকত মৰিম আৰু সেইটো উপায় নাপায় আজি আমি কাঁহী বাতি লৈ আমি এই আমাৰ মেনেজাৰ পক্ষত ওলাবলগীয়া হ'ল আমাৰ অফিচৰ সন্মুখত আহিবলগীয়া হ'ল কাৰণ আমি ভোকত আছোঁ দৰমহা পোৱা নাই আমি ল'ৰা ছোৱালীক পোহপালন দিম কেনেকৈ সেইকাৰণে আজি এই ধাৰণা কৰিবলগীয়া হ'ল আজি আমাৰ ধাৰণা 2য় দিন কাৰণ আমাক মালিক পক্ষ কি ভাবিছে কি ভাবি আমি নাজানো তেওঁলোকৰ সুখনীতিমতে কিবা কৰি আছে নেকি আমাক দৰমহা দিয়া নাই একো নাই মানে কি আমি মানে মৰি যাম আমাক মানুহ ভবা নাই তেওঁলোকে আমি যে আজি মানে যিমান বাগানৰ ষ্টাফ বা আমি মধ্যবিত্ত মানুহ তেওঁলোকে যে আমাক মানে মানুহ হিচাপে গণ্য নকৰে নেকি সেইকাৰণে আমাক 2 মাহ 20 দিন ধৰে কি কয় আমি ধৰক 4 দিনীয়া প্ৰগ্ৰাম আছে আমি যোৱা 16 তাৰিখে হৈ গ'ল আমি স্মাৰক পত্ৰ দি দিলোঁ আজি আমাৰ এই কাঁহী বাতি লৈ ধৰণা এখন আছে অহাকালি আমাৰ কৰ্মবিৰতি আছে পৰহি দিনা আমাৰ হাংগাৰ ষ্ট্ৰাইক আছে নাই মালিক পক্ষে যদি মালিক পক্ষে যদি আমাৰ কথা নামানিব আমাৰ দাবী যদি মানি নলয় তো এইটো এই কাৰ্যসূচী মৰ্মে আমি দাবী জনাই আছোঁ যদিও ইয়াৰ পিছতো যদি তেওঁলোকে নামানে ইয়াতকৈ অতি মানে ভয়ংকৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু সেইমতে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ মালিকক আমাৰ কোম্পানীৰ যিটো মালিক তেওঁ জানে বা নাজানে আমি নাজানো ভালকৈ তেওঁৰ ওচৰলৈ যাওক এই বাৰ্তাটো যে তেওঁৰ ল'ৰা ছোৱালী যিহেতু আমি তেওঁৰ ল'ৰা ছোৱালী বুলি নিজকে ভাবোঁ এই কোম্পানীৰ যে ভাবক যে মোৰ ল'ৰা ছোৱালী কেনেকৈ আছে যে থালি বাতি লৈ পেলাই ৰাস্তাত ওলাবলগীয়া হৈছে সেইটো তেওঁ ভালকৈ দেখক এই আপোনালোকৰ জৰিয়তে আৰু আমাক এই থালিত মানে ভৰ্তি কৰাৰ কাৰণে তেওঁ চেষ্টা কৰক বিগত 2.5 মাহ ধৰি আমি দৰমহা পোৱা নাই যি লকডাউন আৰম্ভ হ'ল তাৰ পৰা আমাক দৰমহা দিয়া নাই ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ জনামতে তেওঁলোকে কোম্পানীখন নিৰ্দেশ দিছে দৰমহা দিব লাগে বুলি কিন্তু তেওঁলোকে দিয়া নাই গতিকে আমি আজি এচি কেছৰ ফালৰ পৰা ধনশিৰি ইউনিটৰ পৰা আমি এই আন্দোলন আগবাঢ়িছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ কাৰণে এইখিনি আহি আমাক সহায় কৰিছে আৰু দ্বিতীয়তে আমি এই ধনশিৰি ইউনিটে আজি এইটো আন্দোলনৰ এই কাৰ্যসূচী আগবঢ়াইছোঁ আগন্তুক দিনত এনেকৈ আমি কাৰ্যসূচী আগবঢ়াই যাম শ্ৰীমতী হীৰা দৈমাৰী মই ধনশিৰি টি ষ্টেৰৰ চাহ বাগিচাৰ মই এজন ষ্টাফ নাৰ্ছ NM বাইদেউ মই এই সময়ত মই নিউজ লাইভৰ জৰিয়তে মই জনাব বিচাৰিছোঁ এনি লাইভৰ জৰিয়তে মই জনাব বিচাৰিছোঁ কাৰণ আমাক আজি লকডাউন হোৱাৰ পৰা মানে আমাক মানে দৰমহা পাতি দিয়া নাই আজি 2 মাহ আজি 20 দিন মানে হৈ গ'ল আমি 1 টকাও পইচা পোৱা নাই আৰু আমি অকল ৰেচনটো লৈ পেলাই আমি জীয়াই থাকিব নোৱাৰিম তাকে টকা পইচা লাগে বজাৰ চজাৰ কৰিব কাৰণ আমাৰ ল'ৰা ছোৱালী আছে গতিকে মানে আমাক আমাৰ যিটো কোম্পানী আমাক ৰাখিছে যেতিয়া মানে আমাক কাম কৰিব জানে ইয়াতে ৰাখিছে সেইটো কাৰণে মানে আমাক মানে দৰমহাটো দিব লাগে যেতিয়া আমি চলাব পাৰিম নহ'লে আমি এনেকৈ দৰমহা নোপোৱাকৈ আমি মানে ঘৰখন চলাব নোৱাৰিম সেইটো কাৰণে মই অনুৰোধ জনালোঁ